গুড মৰ্ণিং। ভিডিঅ'টো আৰম্ভ কৰিলোঁ বজাৰৰ পৰা আৰু আমি গৈ আছোঁ এতিয়া মঙলবৰীয়া বজাৰ। গতিকে চাই যাওক এয়া বজাৰ দেখিছেনে, একদম তামাম বজাৰ পাচলি ওলাইছে আৰু ইফালে আমাৰ মায়ে আকৌ মোক মাতি আছিলে পিছফালে, কিবা বোলে তেতেলী টেঙা লয়। তো তেতেলী টেঙা খাই কাৰ ভাল লাগে ক'ব। আৰু এতিয়া গৰমৰ দিন টেঙা খাই ভালো লাগে। গতিকে মই আকৌ ৰিটাৰ্ণ হ'ম চাব দেই, এই আকৌ ৰিটাৰ্ণ হৈ মাৰ লগতে আকৌ পিছে পিছে গৈ আছোঁ তেতেলী টেঙা কিনিবলৈ। ইমান দাম তেতেলী টেঙাৰ বা মানে সুধি গৈ আছিলোঁ, তো এখনত গৈ আমি পালোগৈ তো চাব এতিয়া আমি বিচাৰি গৈ এইয়া দেখিছেনে, এইয়া তেতেলী টেঙা এয়া ল'ব লৈছোঁ। আৰু বৰ ধুনীয়া ধুনীয়া নেমু কিছুমানো আছে, বৰ ধুনীয়া ধুনীয়া। আৰু এই তেতেলী টেঙা য'ৰপৰা কিনিছোঁ মানুহটোৱে মানে নকমায় 60 টকা কৈছে জানেনে, এই টোপোলা এটাত। তো 60 টকাত দিবলৈ একদম মানে বিচৰা নাই আৰু বেছিও নাই তাতে, 1 কেজিটো নহয়েই বাৰু। তো সেইটো কাৰণে 60 টকা কৈছে। আমি লাষ্ট মানে কৈছিলোঁ 40 টকা যদি দিয় আৰু নাই, নিদিলে সি 50 টকাহে ৰাখিলে। গতিকে উপায় নাই আৰু, লাগে যিহেতু আমি আৰু খাই থাকোঁ তেতেলী লাগি থাকে, গতিকে লৈ ল'লোঁ আৰু। 55 দিব, 5 টকা ৰাখিব পাৰিম। 5 টকা কমাব পাৰিব দিয়ক দিয়ক। তাৰপিছত গৈ এইখন দেখিছেনে, এইখন এখন বেলেগ বজাৰ, মানে তাৰ ভিতৰতে আছোঁ আৰু। এয়া বিলাহী দেখিবলৈ পাইছে। তাৰপাছত গৈ আছোঁ একদম চিধা গৈ আছোঁ আৰু এটা ইউটাৰ্ণ এটা মাৰিম আৰু ইফালে। আৰু এইফালে দেখিছে গোটেইবিলাক ধৰক মা মছলাবিলাক যিবিলাক আমি খাওঁ, সেইবিলাক মছলা চছলা পেকেটিং বস্তুখিনি পায় আৰু এইফালে চব বজাৰ বহিছে। তাৰপাছত গৈ ক'ৰবাত ৰ'দ পাওঁ, ক'ৰবাত চাহ পাওঁ, ভালো লাগে চাহ পালে অকণমান ৰৈ দিওঁ। আৰু ৰ'দ বেছিও নাছিল, যদিও বেছি আছে ৰ'দ, ক'ৰবাত ৰ'দটো কমো পাইছোঁ বাৰু, কাৰণ ইমান গৰম লাগি আছিলে। গতিকে গৈ আছোঁ আৰু খোজকাঢ়ি মায়ে মোৰ পিছে পিছে। ইউটাৰ্ণটো হৈ পেলাই পালোঁগৈ কাপোৰৰ দোকান, আৰু এই ভাগটো গোটেই কাপোৰে পায়। আৰু এইফালে চেণ্ডেলৰ দোকান পাইছোঁ, আৰু মই ইয়াৰ পৰাই চেণ্ডেল এযোৰ লৈছিলোঁ, বৰ ভাল লাগে আচলতে ৰাফিজ কৰিবৰ কাৰণে বিৰাটেই ভাল এইবিলাক চেণ্ডেল। তো লৈ ল'লোঁ এযোৰ। তাৰপাছত এইফালে গোটেই কাপোৰৰে হয় আচলতে। আৰু গৈ এখন আকৌ চেণ্ডেলৰ দোকান পালোঁ, তাৰপিছত জিলেপি পালোঁ, জিলেপি খাম বুলি ক'লোঁ, লৈ ল'লোঁ। তাৰপাছত আহি আছোঁ আকৌ ইউটাৰ্ণ হৈ ইফালেও জিলেপি বেচিছে, আৰু এইবিলাক ঝাৰু। আৰু এয়া চাওক কিমান ধুনীয়া, কি নাই আপোনাৰ এই বজাৰখনত গ'লে যেন আহিবই মন নাযায়, বহুত বস্তুৱে দেখা পাব, চব পায়। আৰু এইখন মঙলবৰীয়া বজাৰ হয়, আমাৰ ঘৰৰ ওচৰত বুলি ক'ব পাৰি আৰু কৈতল মেইন চেণ্টাৰৰ কাষতে আছে বজাৰখন। গতিকে এইবিলাক চব সুলভ, মানে খুব সস্তাত পোৱা যায়। আৰু যিমান আপোনাৰ দেৰি হয় সিমানে আচলতে মানে হেৰি হয় আৰু সস্তাত দিয়া পাই যায় আৰু। সৰু যে এটা যে খাওঁ যে খুব জ্বলা যে পেট কামোৰে, সেইটো নিচিনাই ডাঙৰ প্ৰজাতিৰ চাগে। নালাগে দিয়ক, আছে ঘৰতে জলকীয়া আছে। পদুনা নাই ন? পদুনা এইয়া পদুনা দেখিলো। পদুনা কিমান মুঠি? 5 মুঠি দিয়া। মুঠিবিলাক সৰু সৰু দি দিয়া। এই তৰমুজো কিমান? তৰমুজ 30 টকা 25 টকা কেজি।
তৰমুজ এটা লৈ ল'লোঁ, বৰ ভাল লাগে, মোৰ প্ৰিয় হয়, আৰু পদুনা ল'লোঁ। তাৰপিছত এতিয়া আহি আছোঁ আৰু অৱস্থা নাই, একেবাৰে ৰ'দে চ'দে ওলাইছোঁ, আৰু আজি কেনেকৈ যে আহিছোঁ নহয় নিজেহে জানো আৰু একদম মতলা হৈ আহিছোঁ। মোক বেছি নাচাব দেই মানুহে, আজি ইগন'ৰ কৰিব দেই। আৰু বজাৰহে গৈছিলোঁ, গতিকে চাই যাওক আৰু বেছি নাই আৰু ঘৰ পামগৈ আৰু বেছি শ্বৰ্টকাট মাৰিহে আহিছোঁ আমি। গতিকে পুটুককৈ দেখাই দিলোঁ আৰু আপোনালোককো, বোলো আপোনালোকক অকণমান এনজয় কৰক বজাৰখন চাই পেলাই, আমাৰ এইফালে আহিব কেতিয়াবা। আৰু তাকে এতিয়া আৰু গৈ আছোঁ, ইমান ৰ'দ ইমান মানুহ, গতিকে অকণ লাজো লাগে ন, গতিকে মোবাইলটো অকণমান গাৰ কাষৰ ফালে লৈ গৈছিলোঁ। গতিকে এতিয়া আকৌ আহি আছোঁ ঘৰ, আৰু শ্বৰ্টকাট যে মাৰিছোঁ বুলি কৈছোঁ, এইফালে শ্বৰ্টকাট মাৰিছোঁ, মানে এইখন কলং নদী হয়। কলং নদীৰ পাৰে পাৰে আমি শ্বৰ্টকাট মাৰি দিছোঁ আৰু। তাৰপাছত এইখন কলং নদী আমাক দেখুৱাই আছোঁ দেই, চাই যাব। ছট পূজা হ'লে বৰ ধুনীয়া হয়, দেখিবলৈ ভাল লাগে। ছট পূজাত এতিয়া কলঙত ধুনীয়াকৈ চাকি তাকি জ্বলাই ধুনীয়াকৈ পূজা কৰে, পাতল কৰে। তো এয়া ভাগৰ লাগিছে আচলতে বজাৰ কৰি বেছি বজাৰো কৰা নাই, অলৰেডি পাপা অকণ লৈ আহিলে, আৰু আমি গৈ পেলাই অকণ কিবা লৈ আহিলোঁ। আৰু বান্দৰ চাওক, ঐ পাগলা একো নকৰিবি দেই, মা বস্তু ভালকৈ মানে আই কণ্টেক্ট কৰি আছে বস্তুত, এই গছডাল চাওকচোন, ইমান ধুনীয়া লাগে ন গছডাল, তাতে অকণমান আপুনি জিৰণি ল'ব পাৰে ধুনীয়াকৈ। আজি ভিডিঅ'টো অৱশ্যে অলপমান বেলেগ কৰিছোঁ, গতিকে আপোনালোকে চাব মোৰ ভিডিঅ', আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে সেইসকলক কৈছোঁ বহুত ধন্যবাদ, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যিবিলাক নতুন চেনেলকৈ চাই আছে। আৰু এই ৰ'দত মানে আহি আছোঁ, মাহঁত ছাতি আছে, বাট মই ছাতিৰ তলত নাযাওঁ, বাট মই বেয়া পাওঁ, মই মানে কেইটামান বস্তু বেয়া পাওঁ। মই এটা ছাতি আৰু এটা আছে ৰুমাল, মই ল'বলৈ বিৰাট টান পাওঁ, লাগিলে ৰ'দে সহ্য কৰিম, বাট ছাতি নলওঁ। আৰু এইফালে আচলতে বেক চাইড পৰি যায়, আমাৰ কৈতো এইটো বেক চাইড পৰি যায়, এইটো বেক চাইড হয়, এইটো থানা হয়, এইখন আচলতে হেৰি হয় আপোনাৰ গ্ৰন্থালয় হয়, ইয়াত গ্ৰন্থালয় হয়, এখন আপোনাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ, এইটো আপোনাৰ বুক ষ্টল বুলি ক'ব পাৰি, তো লাইব্ৰেৰী বুলিও ক'ব পাৰি। গতিকে লাইব্ৰেৰীৰ পিছফালে বনাই আছে এইটো, আৰু এইফালে এখন কলিয়াবৰ জুনিয়ৰ কলেজ এইখন, আৰু এইফালে আছে আপোনাৰ গান্ধী ফিল্ড বুলি কয়, য'ত আমি আপোনালোকক বিহু দেখুৱাইছিলোঁ সেইফালে আচলতে। আৰু কলঙত পানীবোৰ চাগে বহুত হেৰি হৈ গৈছে, মানে তলেদি চাগে গৈ থাকে এতিয়া, কাৰণ পানীবিলাক দেখা নাপায় ভালকৈ, চব মানে মেটেকা বন সেইবোৰ হৈ গৈছে। তো চাই যাওক, আৰু সেইখন যে দেখিছে দলং পোৱা মানে আমাৰ ঘৰ পোৱা, গতিকে চাই থাকক মোৰ ভিডিঅ'টো ধুনীয়াকৈ একদম শেষলৈকে, আৰু বেছি দীঘলীয়া নহয় যে একদম টিকুট মানে ভিডিঅ' এটা, আৰু ঘৰত আপোনাক লগ পাই আছোঁ, দেখাই আছোঁ। আমি যে আহি আছোঁ এতিয়া, এইখন আচলতে এখন পাৰ্ক হয়, সৰু মিনি পাৰ্ক, গতিকে এইখন আপোনাৰ কলং কুঁৱৰী উদ্যান বুলি কৈছে, গতিকে এইখন চাগে সেইখনেই পাৰ্ক হয়। গতিকে চাই যাওক, একদম ৰ'দেই চ'দেই, মই নিজকে দেখাই নাই, মা আহি আছে এইফালে, আৰু একদম জল্দি আহি গৈছোঁ ঘৰ। বেছি দেৰি কৰা নাই, কাৰণ মানে আমাৰ বজাৰখন তাৰমানে ওচৰতে হয় ক'বলৈ গ'লে, মঙলবৰীয়া বজাৰ বুলি কয়, মঙলবাৰে বহে। আৰু কাৰ জেগাত এনেকুৱা ধৰণৰ বজাৰ বহে মোক কমেণ্ট কৰিব দেই। আৰু কিছুমান দেওবৰীয়া বজাৰো আছে, শুকুৰবাৰ বজাৰো আছে, আমাৰ ইয়াত মঙলবাৰে বজাৰ হয়। গতিকে আমি কেতিয়াবা যাওঁ, তেনেকৈ আজি আহিলোঁ মা মই, খুব প্ৰায় নাহোঁ আমি, পাপাই আহে, পাপাই বজাৰ কৰে, তো আজি আহিলোঁ আৰু ওলাই অকণমান ভাল লাগিল, আৰু তাকে চাই যাওক ভিডিঅ'। এইটোক চাওক, এইটো দেখিছেনে? এইটো দেখিছে, এইটো কেনেকুৱাখন কৰিছে, কিবা